নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আকৌ আপোনালোকৰ বাবে লৈ আহিছোঁ 5টা নতুন হাতৰ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, যোৱাটো ভিডিঅ'ত আপোনালোকক এটা হাতৰ সুধিছিলোঁ। হাতৰটো আছিল এনেকুৱা কি প্ৰশ্ন আছে যিটো উত্তৰ প্ৰতিটো সময়তে বেলেগ বেলেগ হয়। ইয়াৰ উত্তৰটো হ'ল সময়। বলক তেনেহ'লে আজি হাতৰকেইটা চাওঁ। প্ৰথম হাতৰটো হ'ল এইটো কি কাম যিটো কৰিলে ছোৱালীয়ে চিঞৰি থাকে কিন্তু ল'ৰাই মনে মনে থাকে। বন্ধু বান্ধৱীসকল, উত্তৰটো যদি জানে তেন্তে মই কোৱাৰ আগতে কমেণ্ট কৰকচোন। এই হাতৰটোৰ উত্তৰটো হ'ব কাজিয়া কৰিলে। আমাৰ দ্বিতীয় হাতৰটো হৈছে এনেকুৱা কি আছে যিটো আমি চুব নোৱাৰোঁ কিন্তু চাব পাৰোঁ। কওকচোন কি? উত্তৰটো বাৰু ভাবি পালেনে বন্ধু বান্ধৱীসকল? হয়, ইয়াৰ উত্তৰটো হ'ব সপোন। আমাৰ তৃতীয় হাতৰটো হৈছে কওকচোন এইটো কি কাম হয় যিটো কাম সকলো ছোৱালীয়ে কেৱল পুৰুষৰ লগতহে কৰে। ভাবকচোন বন্ধু বান্ধৱীসকল, উত্তৰটো কি হ'ব পাৰে? ভাবি পালেনে বাৰু? ইয়াৰ উত্তৰটো হ'ব বিবাহ। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ চতুৰ্থ হাতৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো ৰ'দত শুকুৱালেও সদায় তিতিয়ে থাকে। উত্তৰটো কি হ'ব পাৰে বাৰু? ভাবকচোন বন্ধু বান্ধৱীসকল। ইয়াৰ উত্তৰটো হ'ব জিভা। আমাৰ পঞ্চম হাতৰটো হৈছে ছোৱালীৰ এনেকুৱা কি বস্তু ল'ৰাতকৈ সোনকালে ওলাই আহে। ভাবকচোন কি হ'ব পাৰে? বন্ধু বান্ধৱীসকল, উত্তৰটো বাৰু ভাবি পালেনে? ইয়াৰ উত্তৰটো হ'ব চকু পানী। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব নাপাহৰিব। লগতে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ল'ব। জয় আই অসম।